रौतानि धोनस्रि जाम्फैयाव जाब्रबथाय धोनस्रि जाम्फैयाव ना हमनो थांनानै 20 बोसोर बैसोनि सासे सेंग्राया बोहैखार जालांदों। जाब्रबथायखौ लानानै ओनसोलाव सानहाबदों। रौतानि धोनस्रि जाम्फैयाव रबिबारखालि बे जाथाया जादों। मिथिनाय बादिब्ला धोनस्रि जाम्फैयाव ना हमनो होननानै आजिजुर रहमान, जियारुल हक, आंकुश आली, इलियास आली आरो आलफ उद्दीन मुंनि साबा सुबुंफोरा आखायाव जे लानानै जाम्फैखौ बारनो नागिरनायावनो दैबानानि दैनि दाहाराव बुखार जालांजायो। बेनिनो आजिजुर रहमान मुंनि 20 बोसोर बैसोनि सासे सेंग्राखौ खर' गिर्जासिम गोमानानै थानायखौ मिथिनो मोननाय जादों। गुबुन फारसे बिजों थांफानाय साब्रै सुबुंफोरा खुनुरोखोमै जिउ रैखा खालामनो हायो। एनडीआरएफनि दोलोआ जाथायसालियाव थांनानै बोखांनो नाजादोंमोनब्लाबो खौरां लिरजासिम बोखांनो हायाखै आजिजुर रहमानखौ। মই জনামতে ৰাতিপুৱা 10টা 10:30 মান লগ বন্ধুৰ সৈতে পাঁচজনমান একেলগে নদী পাৰ হৈ মাছ মাৰিবলৈ যাওঁতে প্ৰবল সোঁতে এজনক কঢ়িয়াই নিলে আৰু 4জন পাৰ হ'বলৈ সক্ষম হ'ল। কেইজন আছিল? মুঠতে 5জন আছিল। যিজনক প্ৰবল সোঁতে উঠাই নিয়া গ'ল তেওঁৰ নাম হৈছিল আজিজুৰ ৰহমান আৰু লগত থকা আংকুশ আলী, জিয়াৰুল হক, গিয়াছুদ্দিন আৰু ইলিয়াছ আলী। এতিয়ালৈকে প্ৰবল সোঁতে উঠাই নিয়া আজিজুৰ ৰহমান এতিয়ালৈকে সন্ধান পোৱা নাই। যিহেতু পলমক হ'লেও আমাৰ এনডিএফ বাহিনী আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ উদ্ধাৰ খনন কাৰ্য অব্যাহত ৰাখিছে। এতিয়ালৈকে তেওঁ কোনো সন্ধান পোৱা নাই। আমাৰ ৰৌতা বাগানৰ আজিজুৰ ৰহমান বুলি এজন যুৱ তেখেতে নদীত বাঢ়ি গৈছে বুলি আমি গম পাইছোঁ। সেই হিচাপে আমি এইটো খবৰ ল'ব কাৰণে আহিছোঁ আৰু যি দুখিত পৰিয়াল তেখেতসকললৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টেলি মানে প্ৰশাসনে যিটো এতিয়া উদ্ধাৰ অভিযানৰ কাৰণে নামি আছে আমি আশা কৰিছোঁ অতি সোনকালে এইটো উদ্ধাৰ কৰিব পাৰিব। আৰু যিহেতু এই কেইদিনমান আমাৰ প্ৰশাসনৰ তৰফৰ পৰা মানে এটা হাই এলাৰ্ট এটা জাৰি কৰিছে, এইটো আমি ৰাইজক আহ্বান জনাইছোঁ চবে যাতে মানি চলে, সতৰ্ক অৱলম্বন আমি কৰিব লাগিব। আমি জীৱন বাচাবৰ কাৰণে আমি নিজে সতৰ্কতা যদি মানে অৱলম্বন নকৰে, মানে সচেতন যদি নহয়, এনেকুৱা ঘটনাটো হৈ থাকিব। এইকাৰণে যিটো এতিয়া বানপানী বাঢ়ি আছে এইটো চাই পেলাই যাতে কোনো যাতে নদীৰ কাষত মানে চৰত যাতে নাযায়, নদী চৰত যাতে নাযায়। কিয়নো এতিয়া ধনশ্ৰী নদী হওক বা যিকোনো নদী হওক, এতিয়া বানপানী হোৱাৰ লগে লগে মানে নদীৰ কিনাৰবিলাক যিটো মাটি এইবিলাক খহি গৈ আছে, এইকোনো এনেকুৱা ঠাইত যাৱাৰ কাৰণে এইবিলাক ঘটনা হৈছে বুলি আমি ভাবোঁ। আৰু এনেকুৱা যাতে পুনৰাবৃত্তি যাতে নহয়, আকৌ নহয়, ইয়াৰ কাৰণে ৰাইজক আমি মানে সতৰ্কতা মানে হ'বলৈ আমি আহ্বান জনালোঁ। ৰাইজে এটা অভিযোগ উত্থাপিত কৰিছে, যিহেতু এনডিআৰএফ বাহিনী আহিছে কিন্তু অলপ পলমকৈ আহিছে। নাই, এনডিআৰএফ যিটো এতিয়া আহাত অলপ সময় লাগিব, যিহেতু য'ত মানে ঘটনা হৈছে তাতেতো ৰেডি নাথাকে। ইয়াৰ পৰা যেনিবা ধৰ ক'ৰবা ষ্টেচনত থাকিব পাৰে, পুলিচ ষ্টেচন থাকিব পাৰে, ক'ৰবা মানে প্ৰশাসন য'ত মানে আছে ওদালগুৰি জিলা তাতে থাকিবও পাৰে। এইখিনি সময়তো 5-10 মিনিট বা আধা ঘণ্টাটো লাগিবই, এইখিনি অলপ দেৰি হ'ব। আৰু এনেকুৱা ঘটনা হোৱাৰ লগে লগে মানে অহাটোতো সম্ভৱ নহয়, তথাপিও যিমান পাৰে আহিছে, যিমান সোনকালে আহিছে। আৰু অভিযোগটো মানে অলপ ঠাইটো চাই পেলাই অলপ ক'লে ভাল হয়। তেখেতসকলে এতিয়াতো নামি আছে, নদীত নামি আছে, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই, এতিয়া কাৰণে এতিয়ালৈকে উঠি অহা নাই।